গাইছ দেখা পাইছে নাই নাজানো বহুত ৰ'দ আমি এতিয়া বৰ্তমান চনকাত উপস্থিত হৈছোঁ নাৱত উঠো বলক আৰু চাওঁ ভিতৰলৈ কি কি আছে আৰু ঘূৰিম এয়া নাৱত বহিছোঁ এয়া নাও যাত্ৰা পিংকু কুমাৰ নাথ কৌশিক কুমাৰ মহন্ত দেখিছে আমি সিটো মূৰৰ পৰা এইটো মূৰলৈ আহিছোঁ আৰু আছে কিন্তু সিফালে যাব নোৱাৰি নাও লাগিব এতিয়া এই ধাক্কা মাৰি দিছে তেন্তে বলক আমি এইটো পাই চাওঁ অঁ ঠিক আছে পিংকু তোমাৰ অনুভৱ কেনেকুৱা একদম বঢ়িয়া ফাৰ্ষ্ট টাইম আহিছোঁ মই আগতে অহা নাই আগতে অলপ সিফালে গৈছিলোঁ চনকা নহয় কিবা মন্দিৰ এটা আছিলে এতিয়া এইবিলাক চব নতুন আহিছে নতুন মানে আমাৰ কাৰণে হৈছে চাগে হ'ল চাগে দুবছৰমান হৈছে তাত আপোনাৰ নতুনকৈ ইয়াত কি বুলি কয় টিকেটৰ ছিষ্টেম কৰিছে প্লাছ অলপ পিকনিক খোৱাৰ কাৰণে মুকলি কৰি কাৰণে অলপ জেগা বনাইছে বাৰ চাৰ বনাইছে বনাব বনাইছে কিবা কিবি তই ভিউটো দেখাই দিয়ে বা দেখিছে আপোনালোকে ভিউটো এইফালে কিমান আগতে প্ৰবাদ এটা আছিলে যে কেতিয়াও ৰ'দ নপৰা গাঁওখন হৈছে চনকা বৰ্তমান আপোনালোকে দেখিছে ৰ'দেই ৰ'দ এতিয়া মই ৰ'দ নপৰা গাঁও বুলি ক'লে আপোনালোকে মোকে ভুল ধৰিব এইটো মানুহে কোৱা কথা প্ৰবাদ এটা আছিলে কিমানটো সত্য সেইটো আমি গম নাপাওঁ মানুহক সুধিলে চাগে হয়তো গম পাম বহুত ৰ'দ ব্ৰহ্মপুত্ৰ এয়া চাওকচোন তেওঁ কি বনাই আছে এয়া আমাৰ অসমততো সাগৰ নাই ন আমাৰ কাৰণে ব্ৰহ্মপুত্ৰখনে সাগৰ হয় তো সাগৰ পাত যোৱা নাইকিয়া এতিয়ালৈকে তো তাত দেখোঁ কিছুমানে এনেকৈ কিবা কিবি বনাই থাকে কিবা মূৰ্তি চূৰ্তি বনাই কিবা এনেকৈ বালিচ কিবা এনেকৈ কিবা কিবি বনাই তো এখন যেতিয়া আমাৰ কাৰণে সাগৰ মই এনেই কিবা এটা ট্ৰাই কৰি আছোঁ আৰু কিবা এটা ধৰ এতিয়া কাৰোবাক মিছ কৰিবলৈ কোনো নাই বাদ দিয়া এইবিলাক মেইন বৰ্তমান আমি ব্ৰহ্মপুত্ৰ বুকুত খোজকাঢ়ি আছোঁ সেইখিনিলে যাম আমি কিনো আছে তাত চাওঁ আগত পিংকু গৈ আছে হাতত জোতা লৈ পেলাই নিজৰ নামটো লিখি পেলাই ফটো এটা মাৰি ল'ব সকলোৱে ষ্টেটাছত দেখিব পাব ফটো মাৰি আছে আপোনালোকক আঁতৰৰ পৰা দেখুৱাই আছিলোঁ যে জেগাখিনি ফাইনেলি আমি এইখিনি আহি পাই গৈছোঁহি চাওক আমি তাত আছিলোঁ কিমান দূৰ খোজকাঢ়ি আহিছোঁ ওপৰত নুঠো বুলি কৈছিলোঁ যদি উঠি দিলোঁ ইয়াৰ পৰা এটা আপোনালোকৰ ধুনীয়া দৃশ্য দুখন ধুনীয়া লাগিছে চাই পেলাই ব্ৰহ্মপুত্ৰ আপুনি সিটো পাৰলৈকে যিমানখিনি পাৰে সম্ভৱ দেখিবলৈ খালী চকুৰে দেখুৱাব বিচাৰিম মই এফালে চব ঘাঁহ চাব এয়া কিমানখিনি ওপৰত উঠি আহিলোঁ মই এইখিনি জেগাৰ পৰা বহুত সময়ৰ পিছত উভতিছোঁ বহুত ধেমালি কৰিলোঁ এইখিনিত ফটো উঠিলোঁ টিকটক ভিডিঅ' কৰিলে ময়ো কৰিলোঁ চাই থাকক আগলৈ আৰু আছে চাবলগীয়া বস্তু তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আমি পাই গ'লোহি সিটোৰ পৰা এইটোৰ পৰা পাই গ'লোহি এতিয়া আৰু আছে আগত চাবলৈ বলক চাওঁ চাওক ব্ৰহ্মপুত্ৰ বালিত অৰ্থাৎ বুকুত খানা পিকনিক চলি আছে এইখিনি ভিউ আকৌ এবাৰ চাই লওক কাৰণ আমি সিটোৰ পাৰলৈ যাম আপোনালোকে পিকনিক খাব আহিব পাৰে চনকা ভাল জেগা হয়
কিন্তু এইটো প্ৰকৃতিৰ সৃষ্টি হয়, তাৰ অলপ কৃত্ৰিমতা আছে, নকওঁ নাই বুলি নকওঁ। বাট খোৱাৰ পাছত জেগাডোখৰ যাতে চাফা কৰি যায়। এয়া দেখিছে, এয়া বটল এনেকৈ পেলাই থৈ গৈছে। এইবোৰ বেয়া কথা, এইবিলাক বহুত বেয়া কথা। আপুনি খানা খাইছে, ইমান এটা সুন্দৰ জেগা, খাই পিনে বস্তুবিলাক চাফা কৰি থৈ যাওক ন। নিজৰে বস্তু যেতিয়া চাফা কৰি থৈ যাব লাগে। এয়া দেখিছে, ইয়াত গাড়ী চলাব পাৰি, বালিত চলোৱা গাড়ীখন। দুজনে যদি চলায় এঘণ্টা 500 টকা দিব লাগিব, তাতকৈ কম নাই, তাতকৈ বেছিও নাই। হ্যাঁ গাইছ, আমি এতিয়া চনকাবা যাবলৈ লৈছোঁ। ৰিজৰ্টত আহিলোঁ কিবা খাম বুলি, কিন্তু নাই, দেৰি হ'ব বোলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো ভাল পালে বা পাব পিছৰ কথা। এইবোৰ ঘৰ দেখিছেনে? কোনোবাই যদি ৰাতি থকাকৈ আহোঁ, দেখিছেনে নাই? অঁ দেখিছে। যদি কোনোবাই ৰাতি থাকিম বুলি আহে, থাকিব পাৰে, একদম সুন্দৰ ব্যৱস্থা আছে। এতিয়াতো আমি ৰাতি নাথাকোঁ ন, গতিকে নেদেখাওঁ কি আছে ভিতৰত। এনেই দেখালোহে বাৰু ৰাতি থকা হয়। তো যদি চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব নাই যদি ছাবস্ক্ৰাইব কৰক। তো চনকা তেনেকৈ বিশেষ একো নাই, ব্ৰহ্মপুত্ৰ আছে, বালিচৰ বনভোজস্থলী হয়, বাকী দেখুৱাবলৈ পাহাৰ পৰ্বত আছে, বাকী একো নাই। তো বাই।